ওয়েলকাম টু কালি। কর্নেল রুথ্রা মার্ডার রিলেটেড কিবা প্রুফ আছে? নো স্যার, এতিয়ালৈকে একো পোৱা নাই। ইটস কবিৰ। নো, কবির আমার বেস্ট এজেন্ট আছে, সি কেতিয়াও হ'ব নোৱাৰে। মোৰ কেতিয়াও ভুল হ'ব নোৱাৰে। এটা সময় আছিল যেতিয়া আমি দুয়োটা ৰেষ্টুৰেণ্ট আছিলোঁ। কবির পলা। স্যার তো পলাবার শুধু কে আইলি? পার্টনার তো যদি মুকুদাতেই ভাবি সুরা কালা বসে জেলে তো কালা থাকি বহুত দিন হল সেনার বলা বল। আর একদিন রহ। কোন হয় তোমালোক? চোৰ, ডকাইত নে স্মাগলাৰ্ছ? গোটেই জীৱনটো এই কৰিব বিচাৰিছেনে কিবা ভাল কাম কৰিব মন আছে? যদি কিবা কৰিব মন আছে, অপৰচুনিটি আছে তোমালোকৰ তাত। কাৰ এই কাপোৰযোৰ সলাই এই কাপোৰযোৰ পিন্ধিব মন আছে? শুনা, সন্মান সদায় চলজাৰে পায়, কিন্তু কোনো চোৰ বা ডকাইতে নহয়। লুথাক দেখমি নেকি? কবির আর রঘু কি বস্তু? বল বাবা চলজাৰ কিয় হ'ব বিচাৰা? স্যার কিমান আৰু এনেকৈ থাকিম? আপুনি এটা সুযোগ দিছে দেশৰ কাৰণে কিবা কৰিব সুযোগ। ভাল লাগা নাই আৰু ইয়াতে থাকি, ইয়াৰ পৰা ওলাব খুজো। যদি বেলেগ দেশৰ চলজাৰজন ভুলতে আমাৰ ইয়াতে আহি যায়, তুমি কি কৰিবা? তেওঁ এজন চলজাৰ, তেওঁ নিজৰ দেশৰ কাৰণে কাম কৰি আছে। তেওঁৰ কথা আমি একো নজনাকৈ তেওঁক ক্ষতি কৰাটো ভুল হ'ব। আহি যাক এনে ব্লেক খান বুকুত সোমাই তাক সেইটো বাৰে দলিয়াই থৈ। চলজাৰ হিচাপে তোমাৰ ফাৰ্ষ্ট অপৰচুনিটি কি হ'ব? মোৰ কাৰণে মোৰ দেশখনে ইণ্ডিয়া ফাৰ্ষ্ট। মোৰ কাৰণে মই আই এম ফাৰ্ষ্ট। তোমালোক দুয়োৰে এজন চিলেক্ট হৈছা। কবিৰ স্যার মই সকলোতে ফাৰ্ষ্ট আছিলোঁ, কিন্তু মই কিয় চিলেক্ট নহ'লোঁ? এজন চলজাৰ হ'বৰ কাৰণে নিজৰ দেশখন সদায় ফাৰ্ষ্ট হ'ব লাগে, কিন্তু তোমাৰ কাৰণে তুমি ফাৰ্ষ্ট আছিলা। সময় এতিয়াও আছে, মই আকৌ আহিম। আই এম ফাৰ্ষ্টৰ পৰা ইণ্ডিয়া ফাৰ্ষ্ট কৰা ট্ৰাই কৰা। কবির বল ইয়াৰ পৰা পলাও আৰু। স্যার আকৌ টাইম আছে আমাৰ তাত, চেষ্টা কৰ তোক শিকাম। তই মোক শিকবি, দুখ চব মই শিকিছোঁ। চাওঁ যদি বল মোৰ লগত। না মই নাযাওঁ, মই জানো তই পাৰিবি বুলি, ট্ৰাই কৰ। ভাবছিলোঁ গোটেই ইণ্ডিয়াখন আমাৰ হ'ব, কিন্তু তই চাকৰ ভাবিছ ন, থাক তই। ৰঘু ৰ ৰঘু তইতো ভাল কাম কৰা নাই। কৰ্ণেলক কিয় মাৰিলি? কৰ্ণেলক মই মাৰা নাই, ইটছ কালি। কালিৰ কোনোবা মেম্বাৰ হয়তো জড়িত হৈছে। কালিৰ মেম্বাৰ ময়ো বাৰু, মোক বিশ্বাস কৰা কিবা কাৰণ? কাৰণ তই মোৰ পাৰ্টনাৰ, ইণ্ডিয়া ফাৰ্ষ্ট। চিফৰ ব্ৰাদাৰ কালি ৰ আহি আছে।
সেভ হিম মাৰিবও পাবা মৰিবও পাবা পাৰ্টনাৰ প্ৰথম লগ পাওঁতে মোৰ জীৱনটো সুধি ল'লি ন ঠিক আছে ৱেলকাম ছাৰ টি কফি কিবা ল'ব পানী অলপ হ'লে ভাল আছিল মিছন সাকসেসফুল পার্টনার কিমান সুখী তেওঁলোক যি টোপনিতে মৃত্যুক সাৱটি লয় মানে কালির পার্টনার তো হয়েছিলি কবিৰ তই বন্ধু চিনি নাপাৱ যা তোক এৰি দিলোঁ আজি তোৰ টাইম অহা নাই কবিৰ 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 ক'ত আছে সি তাৰ কি গাদ্দাৰীৰ লিমিট নাই নেকি কি লাগে তাৰ ছাৰ মই জানো ছাৰ কবিৰ ক'ত আছে তই কবিৰক মাৰি পেলাব লাগিছিল এৰি কিয় দিলি দাও কালি শ্বেৰখানত কবিৰৰ জেগা আছিল মোৰ কিয় নাই কাৰণ তোৰ অকাত নাই আমাৰ প্লেন গিলা বুজ যিটো কবিৰৰ আছে তই কেৱল মেম্বাৰ এটা আমাৰ মানে কবিৰ থাকালৈকে মই থাৰ্ড কবিৰ নহ'লি ছেকেণ্ড আৰু যদি তই মৰি যা মই I am first. Raghu first. কবিৰ কি লাগে তোক কিহৰ বাবে কৰি আছ এইবোৰ ট্ৰাষ্ট মি লুঠোৱা বা চিফৰ বাদাবাক মই মাবা নাই মোৰ কাৰণে আজিও ইণ্ডিয়া ফাৰ্ষ্ট জিতেন দিবা ইণ্ডিয়া ফাৰ্ষ্ট মই এটা লোকেশ্যন দিছোঁ তাক লেগিয়া এতিয়াহে হ'ব আচল খেলা জিতেন বা সারেঙ্গা দিয়া লোকেশন এইটুই নে এইটোৱে
কালিৰ এখন আত্ৰগু আৰু এখন সারাং Habiris no more. Confirm. Confirm. I am first. ৰাঘু আকৌ চাগে যা তোক আজি এৰি দিব পলা শেষবাৰৰ কাৰণে নৌকালি নৰ কেৱল কবিৰ আৰু ৰঘু Kabir, best soldier, best villain. তইও হ'ব পাৰিবি এতিয়াও যদি চেষ্টা কৰ এতিয়াও হ'ব পাৰিবি মানে তই কি ভাব তই হিৰো আৰু মই ভিলেন তই কোনো হিৰো নহয় তই এটা নৰসাধক যোনে তোৰ কাষত আহে তই তাক খাই পেলা মনত কৰ কৰ্ণেল লুথ্ৰা চিফৰ ব্ৰাদাৰ মাৰিছোঁ মই বাট তোৰ কাৰণে হৈছে এইবিলাক তাত বাহিৰে কৰিব কি পাৰিবি এই দুজনৰ আগতে তই আৰু এজনক মাৰি পেলাইছ আৰু এইটো কোন জান India first. India first. He is a soldier. You are a soldier. And this is war.